শিকাদেউ অঁ ছাৰ মানসী ঘৰত আছেনে? আছে আছে আহক ভিতৰলৈকে যাওঁ অ' সুন্দনী কুঞ্জনী অ' তহঁতৰ চাহ আহিছে ওলাই আছোন পিতাই গৈছো ছাৰ আপুনি ৰ'বচোন মই ভিতৰৰ পৰা চকীখন লৈ গৈছো কুঞ্জনী অ' ইয়াতে বহক পিছে ক'ৰবালৈ গৈছিলে হ'বলা নহয় কালি এটা বিশেষ কাম থকাৰ বাবে শিৱসাগৰলৈ যাব লগা হয় জানেই নহয় ৰাস্তা ঘাটৰ কথা আহি পাওঁতে বহুত পলম হ'ল ভাবিছিলোঁ কালি আহি এপাক খবৰটো ল'ম কিন্তু সময় নহয় তাকে ভাবিলোঁ আজিয়ে খবৰটো ল'ম ভালেই কৰিলে দিয়ক ময়ো আপোনাৰ কথা কালি ভাবিয়ে আছিলোঁ আমাৰ তাইও আপোনাৰ কথা কৈয়ে আছিলে ছাৰ বা কিয় নাহিলে বোলে ছাৰ ভালনে ভালেই তোমাৰ ভাল ভালেই ছাৰ ছাৰ আপোনালোকে কথা পাতকচোন মই পটকৈ ভিতৰৰ পৰা আহি যাওঁ তোমাৰ খবৰ কালি ৰাতিপুৱাই পালোঁ শুনি ভাল লাগিল পিছে তোমাৰ পাৰ্চেণ্টেজ ছাৰ ভালেই পিছে এতিয়া এডমিশ্যনৰ কথা ক'ত ভাবিছা ছাৰ কম আমিবোৰ দুখীয়া মানুহ চাপৰি দুডৰামান খেতি কৰি কোনোমতে পেটটো পুহি আছোঁ তাতে এতিয়া গাঁৱত কাম বিচাৰিলেও পাবলৈ বৰ টান এতিয়া ছোৱালীজনীক পঢ়ুৱামেই নে খাবলৈ যোগাৰ কৰিম পিছে আপুনি এতিয়া কি কৰিম বুলি ভাবিছে মানে ছোৱালীজনীৰ ভৱিষ্যতৰ কথা কি ভাবিছে আমিবোৰ কেও কেঁচু নোহোৱা মানুহগৰাকী ঢুকোৱাৰ পৰাই আমাৰ ঘৰখনত টকা পইচাৰ বৰ অভাৱ হৈছে ওচৰতে স্কুলখন থকাৰ বাবেহে কুঞ্জনীক তাতে পঢ়ুৱাব পাৰিলোঁ কিন্তু এতিয়া কলেজত নামভৰ্তি কৰিবলৈ মোৰ সামৰ্থ্য নাই ছাৰ কিন্তু কি মানে ছাৰ ছোৱালীজনীক এঘৰ ভাল মানুহৰ হাতত গতাব পাৰিলে মই বৰ সুখ পাওঁ ওচৰৰ ঘনককাইদেউ এই কথাত গুৰুত্ব দি এজন উপযুক্ত ল'ৰা বিচাৰি পাইছে আপোনালোকে মানে মানসীৰ বিয়াৰ কথা ভাবিছে হয় এয়া নিশ্চয় ভুল ভাবিছে এটা কথা কওঁ আপোনাক আপুনি বেয়া নাপায় আপোনালোকে এয়া নিশ্চয় ভুল ভাবিছে যিটো সময়ত এগৰাকী ছোৱালী ভালদৰে পঢ়া শুনা কৰি নিজ পিতৃ মাতৃৰ হকে কিছুমান কাম কৰাৰ প্ৰবল ইচ্ছা হয় যিটো সময়ত এগৰাকী ছোৱালী নিজ বন্ধু বান্ধৱীৰ লগত হাঁহি ধেমালি কৰাৰ সময় যিটো সময় হৈছে এগৰাকী ছোৱালী সপোন দেখা সময় সেই সময়টোত আপোনালোকে তাইৰ বিয়া কথা ভাবিছে এয়া আপোনালোকে তাইৰ ভৱিষ্যতৰ লগত হেতালি খেলা হৈছে সেই এক দিশৰ পৰা ক'বলৈ গ'লে এয়া হৈছে এক অপৰাধ সেই বিবাহক কি কয় জানে বাল্য বিবাহ অৰ্থাৎ চৰকাৰী আইনমতে কোনো ল'ৰা বা ছোৱালীয়ে 21 বছৰ বয়সলৈকে বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰে ছাৰ মই আহুখানে পহুখানে 18 বছৰ বুলিহে শুনিছিলোঁ নহয় ইতিমধ্যে চৰকাৰে ইয়াৰ নিয়ম সলনি কৰিছে আৰু এই বিবাহৰ পৰিণতি কি জানে এক ভয়ংকৰ আৰু এই সময়ত এগৰাকী ছোৱালীয়ে স্বামীৰ শাসনত থকাৰ বাহিৰে আন একো নাই এটা উদাহৰণ দিওঁ নতুনকৈ নিৰ্মিত কলহ এটা পানী ভৰালে যিদৰে কলহটো ফুটি পানীখিনি ওলাই যায় ঠিক তেনেকৈ বাল্য বিবাহৰ পৰিণতি একেই ছোৱালীগৰাকী এগৰাকী মাতৃত পৰিণত হ'লে ছোৱালী এই সন্তান দুৰ্বল হোৱাৰ লগতে মাতৃ আৰু সন্তানৰ মৃত্যু হোৱাৰ সম্ভাৱনা খুবেই বেছি আৰু এটা কথা আপোনালোকে এগৰাকী ছোৱালী বুজা বুলি ভাবিছে এগৰাকী ছোৱালী এখন ঘৰ পৰিয়াল সমাজ তথা দেশৰ কেতিয়াও বুজা হ'ব নোৱাৰে এতিয়া কল্পনা চাওলা মেৰী কম আৰু সীমা দাসলৈকে চাওঁ তেওঁলোক হৈছে এখন দেশৰ আশাৰ নেম মনত ৰাখে ছাৰ আপোনাৰ সকলোবোৰ কথা বুজি পাইছোঁ কিন্তু এতিয়া এই অভাজনে কি কৰিম মই আপোনাৰ মনৰ কথা বুজিব পাৰিছোঁ এটা কথা মনত পৰিছে কওকচোন এইবাৰ চৰকাৰে কলেজ ইউনিভাৰ্চিটিৰ শিক্ষাৰ্থীৰ বাবে এডমিশ্যন কিতাপ পত্ৰটো বিনামূলীয়া কৰিছে লগতে হোষ্টেল ভাড়াৰ এটা অংশ বহন কৰিছে মই গম নাপাওঁ নহয় ছাৰ অৱশ্যে ইয়াৰ উপৰি বহুতো স্কলাৰশ্বিপো আছে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ 75% পাইছে অৰ্থাৎ 75% নম্বৰ পাইছে তেওঁলোকক ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন অৰ্থাৎ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে প্ৰতিমাহে 7,000 কৰি বছৰেকত 2-3 লাখ পৰ্যন্ত চৰকাৰে আগবঢ়াইছে ছাৰ আমাৰ মানসীয়েও 75%তকৈ বেছি নম্বৰ পোৱা নাই জানো ঠিকেই কৈছে মানসীয়ে এই স্কলাৰশ্বিপটোৰ বাবে উপযুক্ত নাম্বাৰেই পাইছে আৰু অতি শীঘ্ৰে মানসিক এই স্কলাৰশ্বিপটো সম্পৰ্কত কাগজ পত্ৰ কৰিবলৈ ক'ব নিশ্চয় নিশ্চয় আৰু লগতে দল সংগঠনবোৰেও যিসকল দৰিদ্ৰ শিক্ষাৰ্থী তেওঁলোকৰ বাবে সম্পূৰ্ণ পঢ়াৰ খৰচ বহন কৰিব ছাৰ আপুনি মোক বহুত জানিবলগীয়া কথাই ক'লে হয় আমাৰ দৰে মাক দেউতাকে ল'ৰা ছোৱালীবোৰৰ জীৱন ধ্বংস কৰে
কেতিয়াও তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি। হয় ছাৰ, মই আজি উপলব্ধি কৰিছোঁ প্ৰকৃত পিতৃ মাতৃ কাক কয়। মই আজিৰ পৰাই শপত লৈছোঁ যে মই কেতিয়াও বাল্য বিবাহৰ দৰে এটা ঘৃণনীয় কাম নকৰোঁ আৰু আনকো এই ক্ষেত্ৰত সুদগনি যোগাম। হয়, ভাল কথা। দেৰি হ'লেও যে আপোনালোকে নিজৰ ভুল আঁতৰাই সঠিক পথ বিচাৰি পাইছে। বাৰু মানসিক মাতি দিয়কচোন। অঁ ৰ'ব, সোনজনী চাই পেলাইচোন, ছাৰে মাতিছে। মানসিক, তোমাৰ এই বছৰৰ পঢ়া শুনাৰ সম্পূৰ্ণ খৰচ মই বহন কৰিম আৰু পিছলৈ যদি কিবা অসুবিধাত পৰে মোক ক'বলৈ অকণো সংকোচ নকৰিব। ধন্যবাদ ছাৰ, আপোনাৰ এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। হয়, আপোনালোকৰ ছোৱালীক কেতিয়াও বুজা বুলি নাভাবিব। আমাক ভৱিষ্যত গঢ়াৰ সুবিধা দিয়ক। তেওঁলোকৰ জীৱনৰ লগত কেতিয়াও খেতালি নেখেলিব। ছোৱালীক মেৰী কম, কল্পনা চাওলা, হিমা দাসৰ দৰে আত্মনিৰ্ভৰশীল হ'বলৈ শিকাওক। সোনকালে বিয়া দি বন্দিত্বৰ জীৱন উপভোগ কৰিবলৈ কেতিয়াও নিশিকাওক। আমাৰ এই সুস্থ সবল সমাজখনৰ পৰা বাল্য বিবাহৰ দৰে এই অপৰাধমূলক কাৰ্যসমূহ নিবাৰণ কৰাত আপোনালোকে অৰিহণা যোগাওক। ধন্যবাদ।